এইটো ভিডিঅ'ত মই সমাজ বিজ্ঞানৰ আৰু এটা চেপ্টাৰ লৈ আহিছোঁ। ইয়াত মই যেটো চেপ্টাৰ সিলেকশ্যনত আজি লৈ আহিছোঁ এইটো হৈছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এই চেপ্টাৰটো মই তোমালোকক 3 মাৰ্ক বা 4 মাৰ্কৰ কাৰণে 4টা কোশ্চেন সিলেকশ্যন দিব খুজিছোঁ। যেহেতু এই চেপ্টাৰটোত বহুত কেইটা প্ৰশ্ন আছে, কিন্তু 2 মাৰ্কৰ তলৰ কোশ্চেনবিলাক 2ৰ পৰা বা 1 মাৰ্কৰ কোশ্চেনবিলাক মই মোৰ সিলেকশ্যনত লোৱা নাই, সেইবিলাক তোমালোকে পঢ়ি ল'বা দেই। মই জাষ্ট 3ৰ পৰা 5ৰ মাজত যিবোৰ প্ৰশ্ন আছে সেইবিলাকহে মই তোমালোকক সিলেকশ্যন দিব বিচাৰিছোঁ। এই পাঠৰ পৰা মই 4টা প্ৰশ্ন লৈছোঁ। তাৰ মাজত মোষ্ট অফ ইম্পৰ্টেণ্ট 3টা প্ৰদূষণৰ কথা আছে, মাটি, বায়ু, পানী। ইয়াতে মোৰ 2023ৰ প্ৰশ্ন কাকতটো নাই, যাৰ কাৰণে মই তোমালোকক এটা পৰামৰ্শ দিছোঁ। যদি তোমালোকৰ 23ৰ প্ৰশ্ন কাকতটো আছে, তোমালোকে বায়ু, মাটি, পানীৰ প্ৰদূষণৰ যিকোনো এটা আহিছিল চাগে, সেইটো বাদ দি পঢ়িলে তোমালোকে 3টা প্ৰশ্ন প্ৰস্তুত কৰিলেই হ'ব, বা 3টা প্ৰশ্নৰ কাৰণে প্ৰিপেয়াৰ হ'লে হৈ যাব। মই যিকেইটা কৈছোঁ, মই প্ৰশ্ন 4টা আপাতত তোমালোকৰ চোৱা মোৰ মোবাইলৰ স্ক্ৰীনত দিয়া হৈছে। আৰু তোমালোকে আমাৰ চেনেলটোক পেজটোক ফলো কৰিবলৈ নাপাহৰিবা, আৰু ইউটিউবত চালে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আমাক সাপোৰ্ট কৰি আমাক অলপ আগবাঢ়ি যোৱাত সহায় কৰিবলৈ আহ্বান জনাইছোঁ।